নমস্কাৰ বন্ধুসকল, আমি মাছৰুমৰ খেতি কৰি আছোঁ অৰ্গেনিক পদ্ধতিৰে, জৈৱিক পদ্ধতিৰে, সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে। ইয়াত কোনো ধৰণৰ কীটনাশক ব্যৱহাৰ কৰা হোৱা নাই। প্ৰথমতে এনেকুৱা এটা পলিথিন ল'ব, পলিথিনটোত এনেকুৱা খেৰখিনি ভৰাই যাব। খেৰখিনি প্ৰথমে গৰম পানীত তিয়াই ল'ব, নাইবা চূণ পানীত তিয়াই ল'ব পাৰে। ইমানটো চুটি চুটিকৈ খেৰখিনি কাটিব লাগে। সেইখিনি শুকুৱাই দিয়া হ'ল তিয়াই পোৱাৰ পিছত। তাৰপিছত এতিয়া খেৰবিলাক ভৰাই ভালকৈ হেঁচিব লাগে, হেঁচি ভৰাব লাগে। ভৰাইছোঁ। এইবোৰ কাঁচফুলাৰ বীজবোৰ ল'ব, চাইডে চাইডে দিব, চাইডে এটা সীমিত পৰিমাণত দিব। আৰু যদি খেৰ ল'ব, ইমান তাৰে হেঁচিব, চাব লাগে পলিথিনটো যাতে ফাটি নাযায়। পেকেট হৈ গৈছে ইতিমধ্যে, টমেটো পেকেট হৈ গ'ল। এনেকৈ চামে চামে দি যাব। দি যোৱাৰ পিছত আকৌ অলপ বীজ ল'ব, চাইডে চাইডে দিব। ভালকৈ মুখখন বান্ধিব। তাৰপিছত এনেকৈ ওলমাই দিব। আমি ৰুমৰ ভিতৰতে এনেকুৱা কৰিব পাৰোঁ। একেবাৰে সহজ পদ্ধতিত কৰিব পৰা এইটো খেতি। কোনো মাটি বা এনেকুৱা ধৰণৰ আমাক প্ৰয়োজন নাই। দেখিছে এইটো।